হরি হে Axomiya Bowari Minakshi YouTube channel আপোনালোকক স্বাগতম জনাইছো আজি আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো আজি ভিডিঅটো মোৰ দিনটো কেনেকৈ পাৰ হয় ৰুমত তাকে ভাবিলো আপোনালোককো দেখাও কি কৰোঁ আৰু আজি হাজবেণ্ডৰ দুয়োটাই আজি দিনটো কেনেকৈ পাৰ কৰোঁ কি কৰোঁ সকলোবোৰ দেখাম এতিয়া জাষ্ট উঠিছোহে উঠি ডাইৰেক্ট ভিডিঅ'তে লাগিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই এয়া আমাৰ কুম্ভকৰ্ণ শুই আছে উঠাই নাই আজি অফ পাইছি না সেইকাৰণে পুৰা শুইছি আৰু অ' কুম্ভকৰ্ণ আজি নুঠ আজি নুঠ নুঠ আজি ভিডিঅ' নাই মই তোমাক দেখিছো ভিডিঅ' কৰি কিনে ইমান দেৰিলৈকে যে তুমি শুই থাকা কেইটা বাজিল দেখিছ না 9টা বাজিলৈকে দে উঠা 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 তোমাৰ আজি বহুত কাম আছে নহয় অফ থাকিলে বুলি মানুহ ইমান শুৱে নেকি দে উঠা 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 তুমি উঠা উঠা মই বেমাৰী মানুহটো ইমান ৰাতিপুৱাই উঠিছো তুমি কিয় উঠবা নোৱাৰ আৰু আজি ৰাতি বাগান নেদ নেকি তোমাৰ যে খং উঠিছে অলপ কৈ দে মনৰ ভাৱটো গিলাপ যাব গিলা গুচি যাব এক্সাৰচাইজ কৰিছে আইও বিছনা পাতি আছে ভাড়া ঘৰৰ ৰুম আৰু কি ভাল হ'ব ভাড়া ঘৰৰ কাৰণে আৰু এনেকৈ ৰুম দেখিছেনে ৰুমটো এয়া বিছনা পৰা কমপ্লিট ঘৰ ঝাৰু দিয়া কমপ্লিট কুঁৱাৰ পৰা পানী আনিব যায় আপোনালোকক দেখাইছোঁ আজি ৰাতিপুৱা নুঠিলা নাই কি কৰি আছে ৰাতিপুৱা নুঠিলা নাই কি কৰি আছে ৰাতিপুৱা 6:30 পানী দিয়ে পানী যদি ধৰি নথয় এনেকুৱা অৱস্থা আজি ৰাতিপুৱা উঠা নাই আজি এতিয়া কুঁৱাৰ পৰা ল'ব লগাইছে এতিয়া পানী লৈ আহিছে কি কৰবা কিয় ঠাণ্ডা পানী গা ধুব এই গৰমত অ' মা মোক লাগি গা ধোৱাৰ কাৰণে গৰম পানী গৰম কৰিছে ৰুমটো বহুত সৰু হয় একচুৱেলি ভাড়া ঘৰৰ ৰুম ক'তনো ইমান ভাল পাম ন সেইকাৰণে উপায় নাই আৰু এনেকৈ থাকিব লাগিব এতিয়া মই গা ধুব যাওঁ গা ধুই আহি আপোনালোকক আকৌ লগ পাম বাকী কামখিনি শেষ হ'ল আৰু আছে ৰাতিপুৱাৰ কামখিনি শেষ হ'ল ভিডিঅ'টো এয়া গা পা ধুই ৰেডি এয়া হাজবেণ্ডে মোৰ কাৰণে চাহ বনাই দিছে কিহত চাহ খাইছ গিলাচত এও মানে আমাৰ গিলাচত চাহ খাই ভাল পায় কাপত খাই ভাল নাপায় কিন্তু আলহীৰ ঘৰত গ'লে বাৰু কাপতে খায় কিন্তু ঘৰত গিলাচতে খাই চাহ এয়া হাজবেণ্ডে আচাৰ বনাইছে কি কি দিছা ইয়াত জলপে অকল জলপেৰে আৰু জ্বালা আছে কদ্দে জ্বালা শুকান জ্বালা কদ্দে জ্বালা 95টা আছে ও মা কেনেকে খাব মিক্সিত মাৰি দিছো বঢ়িয়া ৰ'দত দিছো আজি দেখিছেনে কি সুন্দৰ হৈছে আচাৰটো টেষ্টি হৈছে কিন্তু খাবলৈ তেজপাত এডাল গছ এডাল তাৰ পৰা আমি আনিছো আনি কিনে আমি ৰ'দত শুকাইছো শুকাই এতিয়া বৈয়ামত ভৰাই থৈ দিছো বহি কিবা কানি খাওঁ এয়া মোৰ কাৰণে আনি থৈছে কমলা বেদনা আৰু এইপিনে আনাৰস কাটি আছে আনাৰস খাম ঠাণ্ডাৰ দিনত ৰ'দত বহি বহি বস্তু খোৱাৰ মজাই বেলেগ ন
আনাৰস কমলা কেনে লাগছে অলপ মিঠাটো কম আছে ঠগৈছি এইবাৰ ঠগেছি এতিয়া মিঠা থকা বুলি কৈছিল নেকি কমলা কাটা ভাল লাগছে খাই সদায় খাই থাকোঁ আৰু অলপ অলপ ৰ'দত বহি বহি আজি ডেইলি ব্লগ কাৰণে আপোনালোকক দেখালোঁ আৰু কি কি কৰোঁ দিনটো পুৰা খাই আছে কিন্তু কি ভাবি ভাবি খাই আছে বা কি খাই আছে টেঙা টেঙা খালি ভালে চাং কিমান আছে গোটাই খালি নেকি মোক লগি এৰা অলপ ক'ত খালোঁ এইবাৰ বেদনা কি মজা দেখিছে আনাৰসটো টেঙা এয়া ভাত বনাবৰ কাৰণে চব্জি কাটি আছে হাজবেণ্ডে কি বনাবা আজি কি বনাবা চাওঁ ৰ'বাচোন কি বনাওঁ এয়া ফুলকবি বিলাহী আলু আৰু আমাৰ চব্জিবোৰ ক'ত থৈ দেখিছেনে নহ'লে বেয়া হৈ যায় এয়া চব্জি কটা ৰেডি আজি বা কি বনাই খুৱাই মোক এতিয়ালৈকে হ'লে গম পোৱা নাই বিলাহী পেষ্ট বনাই লৈছে জলকীয়া আদা নহৰু আলু ফুলকবি এইপিনে কণী বইল দিছে এইপিনে ভাত কি কৰি আছ চাং কি আছে চাওঁ কি আছে বিলাহী ওলকবি বিট বন্ধাকবি ডাকি দেচোন এয়া হাজবেণ্ডে ফাৰ্ষ্ট টাইম বনাইছে জলফাই আচাৰ এতিয়া মই কি কৰোঁ আৰু এইখিনিয়ে কৰা খাদ্য হৈ তামাম টেষ্টি হৈছে খাবলৈ মন গৈছে নেকি আপোনালোকৰ কমেণ্ট কৰিবচোন এয়া দেখিছেনে সকলোকে দিম অলপ অলপ আমাৰ ভাত পানী বনোৱা হৈ গ'ল এতিয়া আমি ভাত খাম আজি দুপৰীয়াৰ সাজত কিনো বনাইছে হাজবেণ্ডে আপোনালোককো দেখাওঁ এয়া আমাৰ ভাতৰ বাবে আছে আজি চাটনি বেঙেনা আলু পিটিকা জলকীয়া আৰু লগত আছে ভোট জলকীয়া আৰু আছে ফুলকবি আৰু আলু কণীৰে বনাইছে এয়াই আৰু বেলেগ নাই কেনেকুৱা হৈছে আমি খাওঁ এতিয়া এয়া হাজবেণ্ডে ভাত খাই আছে কেনেকুৱা হৈছে এয়া খাই বৈ ৰেডি আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল কি কৰিলোঁ আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাম আজিলৈ বাই বাই